নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আকৌ এটা নতুন খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু নতুনকৈ অহা নিৰ্দেশ অনুযায়ী এতিয়া আৰু যিকোনো এখন জিলাৰ যিকোনো ডিপাৰ্টমেণ্টৰ পৰা যিকোনো আন কোনো ডিপাৰ্টমেণ্টলৈ এতিয়া গেজেটেড বা নন গেজেটেড যিকোনো বিষয়া বা কৰ্মচাৰীক সেই জিলাখনৰ যিজন জিলা আয়ুক্ত অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশনাৰে চেঞ্জ কৰিব পাৰিব, ট্ৰেন্সফাৰ কৰিব পাৰিব। এইটো নতুন এটা অৰ্ডাৰ আহিছে। অৰ্ডাৰখন মই আপোনালোকক এতিয়া দি দিম। পূৰ্বতে কি আছিলে, সাধাৰণতে বেলেগ ডিপাৰ্টমেণ্টৰ পৰা বেলেগ ডিপাৰ্টমেণ্টলৈ কৰ্মচাৰী বা অফিচাৰৰ ট্ৰেন্সফাৰ হোৱা নাছিলে, কিন্তু এতিয়া নতুনকৈ গভৰ্ণমেণ্টে যি সাব ডিষ্ট্ৰিক্ট সৃষ্টি কৰিলে আৰু সাব ডিষ্ট্ৰিক্টসমূহত অৰ্থাৎ উপজিলাসমূহত যেহেতু নতুনকৈ কোনো পোষ্ট ক্ৰিয়েশ্যন কৰা হোৱা নাই, গতিকে যিটো প্ৰশাসনিক সা সুবিধাৰ কাৰণে যাতে য'ত কৰ্মচাৰী বেছি আছে বা কাম কম আছে তেনেকুৱা কৰ্মচাৰী বা বিষয়াসকলক যাতে অন্য ডিপাৰ্টমেণ্টত তেওঁলোকক কামত লগাই জনসাধাৰণৰ উন্নতি কৰিব পাৰে, আৰু তেনেকুৱা এখন অৰ্ডাৰ গভৰ্ণমেণ্টে ইতিমধ্যে উলিয়াই দিছে। গতিকে সেই অৰ্ডাৰখননো কি আছে তাকে আজি আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ ওলাইছোঁ। আহকচোন অৰ্ডাৰখন আমি চাই লওঁ। In pursuance of the approval of the Humble Cabinet as conveyed in its meeting held on the 19th of May 2023, the Governor is hereby pleased to empower the District Commissioners with the power of transfer and posting of the gazetted and non-gazetted officers posted by any department in the particular district within her jurisdiction as per the demands of administrative expediency with immediate effect. In case of transfer of gazetted officers, however, the District Commissioners shall have to take approval of the Guardian Minister of the District. Signed. গতিকে বন্ধুসকল, আপোনালোকে গম পালে যে নন গেজেটেড অফিচাৰৰ ক্ষেত্ৰত ডিচি অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশনাৰৰ নিজা পাৱাৰ থাকিব, কিন্তু গেজেটেড অফিচাৰৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত তেওঁ গাৰ্জেন মিনিষ্টাৰৰ পাৰ্মিশ্যন ল'ব লাগিব। এনেকুৱা বা বাতৰি পাই থকাৰ কাৰণে মোৰ চেনেলটো নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভাল পালে নিশ্চয় লাইক কৰিব। ধন্যবাদ।